গুৱাহাটী স্কুলৰ প্ৰথম ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম যে আপোনালোকে কেনেদৰে কেইটামান টুলৰ সহায়ত নিজৰ ঘৰতে ইঞ্জিন অইল আৰু গিয়াৰ অইল চেঞ্জ কৰিব পাৰে। আহক আৰম্ভ কৰোঁ। গিয়াৰ অইল চেঞ্জ কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব কেইটামান টুল, যেনেকৈ এইটো অনলাইনত পোৱা এটা চকেট ছেট আৰু মষ্ট ইম্পৰ্টেণ্ট এটা ইঞ্জিন অইল, আৰু তাৰ লগত মই ফ্ৰী পাইছোঁ এটা গিয়াৰ অইল। আহক ডেমনষ্ট্ৰেশ্যনটো ষ্টাৰ্ট কৰোঁ। ইঞ্জিন অইল চেঞ্জ কৰিবৰ কাৰণে আপোনালোকে এণ্টকৰ তলত থকা এই নটটো 16 নম্বৰ চকেটেদি খুলিব। এটা কথা জানেনে আপোনালোকে যে আপোনালোকৰ স্কুটিৰ ইঞ্জিন অইলটো পাৰ 2500 কিলোমিটাৰত চেঞ্জ কৰিব লাগে বা 3 মাহ, যোনটো ফাৰ্ষ্টতে হিট কৰে আপুনি। স্কুটিৰ গোটেই মবিলখিনি ওলাবলৈ অলপ টাইম লাগিব পাৰে, তাৰ কাৰণে আপুনি এই অৱস্থাতে অলপ সময় 10 মিনিট স্কুটিখন যাতে থিয় কৰাই দিয়ে, যাতে গোটেই মবিল ওলাই যায়। মবিল গোটেই ওলাই যোৱাৰ পিছত আপুনি যাতে কেপটো বন্ধ কৰি দিয়ে। আৰু তাক টাইটলি যাতে চিলটো বন্ধ কৰি দিয়ে। ওকে, এটি যেতিয়া আমি আমাৰ যিখিনি গাড়ীত থকা অইল আছিল সেইখিনি ওলাই দিলোঁ, তো এতিয়া আমি গাড়ী ৰিফিল কৰিব লাগিব নতুন অইল এটি। তো তাৰ কাৰণে আমাৰ জাষ্ট এটা প্লাছৰ প্ৰয়োজন আৰু অইলটো। আহক, অইলটো ৰিফিল কৰিবৰ কাৰণে আমি জাষ্ট ইয়াতে এটা প্লাষ্টিকৰ অলপ দম লগাই ঘূৰাই দিলে হ'ল, যাৰ পৰিপক্ষত এইটো খোল খাই যাব। আপুনি আপোনাৰ অইলটো ইয়াৰ পৰাও মেজাৰ কৰিব পাৰে যে অইলটো চেঞ্জ কৰিব পৰা হৈছে নে নাই। যদি ক'লা হৈছে তো তেতিয়াহ'লে আপুনি চেঞ্জ কৰিব লাগে। ইয়াৰে চিলটো কাটাব লাগে। কেষ্ট্ৰলৰ এটা সুবিধা কি জানেনে? ইয়াৰ কাৰণে আপুনি বেলেগকৈ টিপা কিনাৰ দৰকাৰ নাই। It's ready to use. এতিয়া আপুনি ল'ব, it's refilling. অইল সোমোৱা হোৱাৰ পিছত আপুনি জাষ্ট নিটলি কেপটো লগাই দিব আৰু ভালকৈ চিল কৰি দিব। ওকে, আমাৰ ইঞ্জিন অইলটো চেঞ্জ হৈ গৈছে, তো আমি আমাৰ গিয়াৰ অইলটোও চেঞ্জ কৰিব লাগিব। মই কেষ্ট্ৰলৰ লগত এটা স্কুটাৰ গিয়াৰ অইল ফ্ৰী পাইছোঁ, তো সেইটোৱে মই এতিয়া ইউজ কৰিবলৈ গৈ আছোঁ। তো তাৰ কাৰণে আপুনি 13 নম্বৰ এটা স্পেনাৰ ল'ব লাগিব, যিটো ইয়াতে এটা ড্ৰেইন বল্ট এটা আছে। ওকে, তো এইটো আপুনি স্পেনাৰেদি ফিলা কৰিব লাগিব। আৰু আপোনাৰ যিটো ঢালিবৰ কাৰণে আপোনাৰ এটা বাচন বা যিকোনো বস্তুৰ প্ৰয়োজন হ'ব পাৰে।
এইখিনি ড্ৰেইন কৰি ল'ব। এইখিনি ওলাই যোৱাৰ পিছত আপুনি ড্ৰেইন বলটো আৰু এবাৰ টান কৰি দিব। ওকে, আৰু স্পেনাৰৰ সহায়ত যাতে এইটো ওলাই নাযায় মেক চিয়'ৰ। এতিয়া যেতিয়া আমি আমাৰ যিখিনি গিয়াৰ অইল আছিল সেইখিনি ওলাই ল'লোঁ, তো আমি এতিয়া নতুন গিয়াৰ অইলটো সোমাব লাগিব। তো তাৰ কাৰণে ছেম 13 নম্বৰ পানা দি আমি ইয়াতে যিটো নট আছে সেইটো ঢিলা কৰিম। অ'কে, নটটো খোলাৰ পিছত ইয়াতে আমি সৰু চাই এটা কাট কৰিম যাতে অইলখিনি আমি ওলাব পাৰোঁ, আৰু সেই ইয়াতে সোমাই আমি যিটো পাম্প কৰিম। গাড়ীখন অলপমান যদি ক্লিন কৰি দিব পাৰে তো গিয়াৰ অইলটো যোৱাত সুবিধা হ'ব। এইখিনি গিয়াৰ অইল আমি পাম্প আপ কৰি ল'ম। Done. এইটো খালি। অ'কে, এতিয়া আমি যিটো আমাৰ স্ক্ৰু আছিল বা বল্ট, এইটো আমাৰ যিটো নিৰ্ধাৰিত স্থান তাতে আমি লগাই দিম। অ'কে, আৰু ছেম 13 নম্বৰ পানা দি আমি এইটো টান কৰি দিম যাতে অইলটো লিক নহয়। দেখিলেনে আপোনালোকে কেনেকৈ নিজৰ ঘৰতে কেইটামান টুলৰ সহায়ত আপুনি গিয়াৰ অইল আৰু ইঞ্জিন অইল চেঞ্জ কৰিব পাৰে। আৰু বহুতো ভিডিঅ' আহি আছে, তাৰ কাৰণে জাষ্ট অপেক্ষা কৰক। আজিৰ কাৰণে এৰিলোঁ।